নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব বুলি ভাবি আছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ আনিছোঁ। যিহেতু মাজত মাহটো এটা দিন আছে আৰু এটা দিনৰ পিছতে তোমালোকৰ 16 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। চ' আজি ভিডিঅ'টোৰ যোগেদি তোমালোকৰ ইংলিছ বিষয়টোৰ এটা ইম্পৰ্টেণ্ট প্ৰশ্ন কাকত আলোচনা কৰিম আৰু এই প্ৰশ্ন কাকতটো তোমালোকৰ কাৰণে খুবেই হেল্পফুল হয়। যিহেতু ইংলিছ বিষয়টোৰ অবজেক্টিভ কুৱেশ্যন থাকিব, তো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাকিবা আৰু চেনেলটো নতুনকৈ ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো তোমালোকক এইটো চেনেলৰ যোগেদি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিলেটেড কুৱেশ্যন পেপাৰসমূহ দিয়া হয়। তোমালোকৰ সময় নষ্ট কৰিব বিচৰা নাই। তোমালোকে যদি কুৱেশ্যন পেপাৰ লাগে, তোমালোকক এইটো স্ক্ৰীনত দিয়া নামত যোগাযোগ কৰিবা আৰু সেইটো কুৱেশ্যন পেপাৰ তোমালোকক দিয়া হ'ব। অকল এইটোৱে নহয়, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ দিয়া হ'ব আৰু ইয়াত তোমালোকক যিখিনি দেখুওৱা হৈছে, তোমালোকে যদি স্ক্ৰীনশ্বট মাৰিব বিচাৰা, এই স্ক্ৰীনশ্বট মাৰি মাৰি তোমালোকে সলভ কৰিব পাৰিবা। তো আজি ভিডিঅ'টো যদি তোমালোকে ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, কিয়নো তোমালোকক এই কুৱেশ্যন পেপাৰসমূহ এতিয়া দি থকা হ'ব। তোমালোকৰ যিহেতু এতিয়া সময় নাই পঢ়িবলৈ, মাথো মাজত এটা দিন আছে আৰু এটা দিনৰ পিছতে তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব। তোমালোকে এতিয়া কুৱেশ্যন সলভ কৰাৰ সময়, তোমালোকে পঢ়াৰ সময় আৰু গুৰুত্ব দি পঢ়িব লাগিব একেদিন। কুৱেশ্যন পেপাৰ লাগিলে, তোমালোকে কোনটো ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে তোমালোকে কমেণ্ট কৰি জনাবা আৰু কুৱেশ্যন পেপাৰসমূহ তোমালোকক দি থকা হ'ব। যিহেতু তোমালোকে এতিয়া সময় চাপিছে, এতিয়া কুৱেশ্যন পেপাৰ সলভ কৰিলে তোমালোকৰ নিজৰে ভাল হ'ব। চ' আজি ভিডিঅ'টো এইখিনি আছিলে। শেষলৈ চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।